নমস্কাৰ সকলোকে। আজি বহু দিনৰ পৰা লম বুলি ভাবি থকা বস্তু এটা ল'বলৈ গৈ আছোঁ। এইফালে সৰু বাবুক মই আকৌ ওলাই দি আছোঁ, আনফালে আকৌ মা ওলাই আছে আৰু মোৰ ওলোৱা হৈ গ'লেই হ'ব। আজি পিছে গাড়ী লৈ অহা নাই, যিহেতু গাড়ীখন ৰাখিবলৈ অসুবিধা হয়। মা আৰু মই টমটমতে আহিছোঁ, দেউতা আকৌ বাইক লৈ আহিছে আৰু আমি এতিয়া আহি পালোঁ মঙলদৈ টাউন। আৰু এইফালে সৰু বাবুক দেখিছেনে, তাৰ যে ফূৰ্তি বাহিৰত আহিব পালে। আহিয়ে ইলেক্ট্ৰনিক দোকান এখনত সোমালোঁ, যিহেতু আমি নিবলৈ আহিছোঁ চিলাই মেচিন। আৰু আমি বিচাৰিছিলোঁ ছাগৰ, পিছে এইখন দোকানত ছাগৰ মেচিন নাই। সেইকাৰণে আকৌ আমাৰ দোকানৰ ওচৰৰ খুৰা এজনৰ ওচৰলৈ গ'লোঁ, যিহেতু খুৰাই মেচিনৰ কাম কৰে আৰু সকলোৱে সুধি থাকে নহয় আমাৰ দোকানখন ক'ত। এইখনে হৈছে আমাৰ অঞ্জলি ষ্ট'ৰ আৰু খুৰাৰ চিনাকি দোকান এখনলৈ লৈ আহিলে। ফাইনেলি ইয়াতেই মেচিনটো লোৱা হৈ গ'ল। যিহেতু মঙলদৈত ষ্টক নাই ছাগৰ মেচিন, সেইকাৰণে মেৰিটটোকে লৈ ল'লোঁ। ডাবুলৰ হয় আৰু দাদাজনে এতিয়া ফিটিং কৰি আছে। আৰু আমাৰ সৰু বাবুক চাওকচোন, ইমান ধুনীয়াকৈ চাই আছে আৰু সিও লাগি গৈছে কামত মেচিন ফিট কৰাত। আৰু শেষত ধুনীয়াকৈ ফিটিং কৰি দেখাই দিলে আমাক। এতিয়া আকৌ ঘৰলৈ টমটমতে উঠাই লৈ আহিছোঁ, দাদাহঁতে উঠি আছে। আৰু এইফালে সৰু বাবু টোপনি ধৰিছে, যিহেতু সি দিনত হোৱাই নাই। ফাইনেলি ঘৰ আহি পালে মা মই ধুনীয়াকৈ একপি ফটো উঠি ল'লোঁ। আৰু তাতে চাহ খোৱা নহ'ল, সেইকাৰণে ঘৰত আহিয়ে চাহকাপ বনালোঁ। মা মই ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ। এইফালে মিঠাই বিস্কুট লগতে খেজুৰ তেনেকৈ খাই ল'লোঁ চাহখিনি। এতিয়া আকৌ ৰাতিৰ কাৰণে ভাত বনাবলৈ আহিছোঁ। ভাইটি আকৌ মাংস লৈ আহিছে এইফালে, দেউতাই আকৌ মায়ে যিহেতু মাংস নাখায় পনীৰ লৈ আহিছে আৰু দিনৰে শিঙি মাছ আছিলে, তেনেকৈ বনাম। মাংসখিনি মই বহাই দিছোঁ, আনফালে আকৌ ভাতকেইটাও বহাই দিছোঁ। আৰু এইফালে সৰু বাবুক দেখিছেনে, ইমান ধুনীয়াকৈ খেলি আছে, মাইনা আকৌ আনফালে পঢ়ি আছে। আৰু ইয়াৰ মোৰ মাংস হৈ গ'ল। মায়ে আকৌ ভেদাইলতাৰে শিঙি মাছ বনালে, আনফালে আকৌ পনীৰখিনিও হৈ গ'ল। সৰু বাবুক ভাতকেইটা খুৱাই লৈ ধুনীয়াকৈ টোপনি নিয়ালোঁ। এতিয়া আকৌ আমি খাবলৈ ওলাইছোঁ। প্ৰথমতে দেউতাক দি দিছোঁ, এতিয়া আকৌ আমি আটায়ে ভাইটি মই, ভাইটিৰ লগ এজনো আহিছিলে ৰাতি মিলি, তেনেকৈ আমি আটায়ে ভাতকেইটা খাই ল'লোঁ ধুনীয়াকৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।